Hi guys, welcome back to my YouTube channel Ritual Blog. যদি চোৱা ফাৰ্ষ্ট ভিডিঅ'টো চাব। সেইটো ভিডিঅ'টোত আমাৰ ঘৰত বহুত পানী হৈছে গাইজ। এতিয়া কৈ আছোঁ আপোনালোকক মোৰ পৰিৱেশ কেনে হৈছে ঘৰত আপোনালোকে দেখি পাগল হৈ যাব গাইজ। ইমান পানী হৈছে কাৰণ আমাৰ টিহু নদীৰ বান্ধ ভাঙি আহিছে। তাৰপিছত ভূটানেও পানী এৰি দিছে। চাওক গাইজ কিমান পানী, আৰু কাইলা নদীৰ পানীও আহিছে গাইজ। বহুত নদীৰে পানী মিক্স হৈ আমাৰ টিহুত পৰিছে গাইজ। চাওক আপোনালোকে কিমান পানী হৈছে এতিয়া গাইজ। এতিয়া ইমান পানী হৈছে দেখিছেনে আপোনালোকে? চাওক গাইজ কিমান পানী। কালি মোৰ ফাৰ্ষ্ট ভিডিঅ'টোত ইমান পানী নাছিলে, বেছি পানী নাছিলে, এতিয়া বহুত পানী বাঢ়িছে গাইজ। চাওক গাইজ, চাওক ইমান পানী। মই যেতিয়া ভিডিঅ'টো কৰিছিলোঁ, ভিডিঅ'টো কৰোঁতে এইটো চিৰিত পানী অহাই নাছিল, অলপমান। এতিয়া গাইজ চাওক পানী, এতিয়া চাওক পানী মোৰ ভৰিখন ডুব যায়। আৰু এইফালে এই ছটা চিৰিত অহাই নাছিল। চাওক গাইজ এই চিৰিত পানী চাওক। যদি আপোনালোকে দেখিছেনে গাইজ, যদি আপোনালোকৰ ঠাইত এনেকুৱা পানী হৈছে তেনেহ'লে ভিডিঅ'টো গাইজ কমেণ্ট কৰিব। দেখিছে গাইজ কিমান দুখ লগা পৰিস্থিতি হৈছে। গাঁৱত মানুহ নাই, মানুহবিলাক যাব ওলাইছে। কালি বহুত মানুহ গৈছে, তথাপিতো আজি পানী বাঢ়ি থকাই কিছুমানে গৰু ছাগল লৈ যাব ধৰিছে আৰু ভেলত গাইজ। আপোনাৰো ঠাইত যদি এনেকুৱা পৰিস্থিতি হৈছে বানপানীৰ, প্লিজ ভিডিঅ'টোত কমেণ্ট কৰিব গাইজ। বহুত দুখ লগা পৰিস্থিতি গাইজ। পাৰ্টটো যদি ভিডিঅ'টো চাই মই ডিছক্ৰিপশ্যন বক্সত দি থ'ম। সেইটো ভিডিঅ' চালে আপোনালোকে গম পাব পানীৰ পৰিস্থিতি কিমান বাঢ়িছে কমিছে। আপোনালোকক মই কালি পিছফালৰ পৰিস্থিতি দিলোঁ, পিছফালৰ পৰিস্থিতি ইমান বেছি ভাল নাছিল, তথাপিতো আজি বহুত পানী বাঢ়িছে গাইজ। ৰ'ব আপোনালোক মই পিছফালৰ পৰিস্থিতি দেখুৱাই আছোঁ আমাৰ। চাওক কালি ইমান পানী অহাই নাছিল। চাওক গাইজ এতিয়া আমাৰ ঘৰত উঠিব। চাওক গাইজ ইমানমান জেগা আছে পানী দেখিছে গাইজ, ইমানমান পানী হৈছে আমাৰ ঘৰত আহিব গাইজ। এয়া চাওক কিমান পানী হৈ গ'ল। চাওক গাইজ দেখিছে ইমান পানী হৈ গ'ল। এয়া চাওক কিমান পানী, চাওক পানী। কালি এইটো চিৰি বেছি ডুব যোৱা নাছিল, এতিয়া বহুত ডুব গ'ল এইটো চিৰি। এই দংকলবাৰৰ পৰিস্থিতি চাওক কিমান বেছি বেয়া। এই দংকলবাৰৰ পৰিস্থিতি এয়া হৈছে হাৰ্লিবাৰী চকৰ পৰিৱেশ। চাওক কিমান পানী গাইজ, দেখিছেনে? এনেকুৱা পানী মই জীৱনতো দেখা নাই কতো। এইবাৰে বোলে এনেকুৱা পানী হৈছে গাইজ। চাওকচোন আপোনালোকে অসমখনৰ অৱস্থা চাওক কিমান বেয়া গাইজ পৰিৱেশ। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰিব। আৰু যদি আপোনালোকৰ ঠাইত এনেকুৱা পানী হৈছে প্লিজ ভিডিঅ'টোত কমেণ্ট কৰি ক'ব। তো গাইজ নেক্সট ভিডিঅ' আৰু পাব, পানী কিমান বাঢ়ে পানী কিমান কমে মই দিম ভিডিঅ'। তো গাইজ আজিলৈ এইখিনিয়ে, আজি ভিডিঅ'টো শেষ কৰিলোঁ।